শেষ কৰিলে কৃষ্ণ কৃষ্ণ কি হ'ব বাৰু হে আয়ো এইবাৰনো বাৰু বতৰটো বাৰু এনেকুৱা কৰিব লাগেনে হে মোৰ বাগানখন শেষ কৰি পেলালে কি কৰিম জানো বাই ভাবিব লাগিব কিবা দৰৱ চৰব মাৰিলে মানে ভাল হয় এইবোৰ ল'ৰাটোহে জানিব আকৌ তাক ক'বগৈ লাগিব আজি বোপাই বোলো বাগানখন পানীয়ে মাৰি শেষ কৰিলে তই বাৰু বাগানলৈ বাৰু এপাক দুপাক যাব নালাগে নে হে মানুহজনী নাহিলে নহয় মাকজনী আহিবই লাগে এইবোৰ ল'ৰা তুলি অকণো শান্তি নাপালোঁ শান্তি নাপালোঁ যাওঁচোন সেইকেইজনী পদুমী আৰু নীলেশ্বৰী নহয়নে এইকেইজনীয়ে কি কৰিছে জানো পদুমী নীলেশ্বৰী কি বুটল দিছা হয় ৰাম ৰাম আজি দুইজনীয়ে কচু ঢেকীয়া খাবলৈ মন গ'ল নে এইহেন বুঢ়ী দেশতনো কচু ঢেকীয়া খাবলৈ মন যায় নি নকবি মোৰ বাগান শেষ ল'ৰা পঠিয়াম নাহে হেৰো বাগানখন চাবলৈ আহিব লাগে পাত নাই মানে কি ক'ম আকৌ এইবাৰ জানো পানীয়ে গোটেই ধ্বংস কৰিলে অকল বাগান বুলি নহয় নহয় মোক খেতি মাটি চব শেষ দেখিছ নাই আৰু কি কৰিলে এইবাৰ ধান নাই এইবাৰ সেই তিলচৰী ঘৰ গৰু ধান খালে মোৰ গৰু কথা থাকে নহয় হেৰি নহয় কচু বুটলিছ কচু থুই ইমান ধুনীয়া কিহৰ লগত বনাবি শুকান মাছ আৰু ঔটেঙা দি দিবি খাবি তই দিবি আকৌ অকণমান ভাতকেইটা খাওঁ যদি আনিবি নহয় অকণমান দিবি ভাতে বুজিলে জোলকণ খাই বৰ ভাল পাওঁ আনিবি দে দিবি দে অকণমান আনিবি কচু ঢেকীয়া পাবলৈ নাইকিয়া হ'ল আজিকালি শেষ কৰিলে গম পাৱ সেইবোৰ পানীয়ে মাৰি শেষ কৰিলে কি খাই থাকিবি ভাবিয়ে পোৱা নাই ভগৱান খেতি পথাৰ নাই বাগানো যদি মোৰ মানে নকবি আৰু মোৰ মানে একদম উপায় নাইকিয়াত পৰিছোঁ বিমুৰত পৰিছোঁ বুজিছ নাই এইকেইটা লৈ খাই আছিলোঁ এতিয়া পাতে নাই শেষ পাতাও দাম নাই নাপাওঁ নহয় দাম আগতে 2 কুইণ্টেল ওলাইছিলে আমাৰ পাত বাগানৰ পাতখিনি বুজিছ নাই এতিয়া 2 কুইণ্টেল নালাগে 1 কুইণ্টেলত আধা কুইণ্টেলো নাই খাবি দে হেৰি নহয় পিছে এতিয়া কচু ঢেকীয়া বুটলি কিবি না আমাৰ ঘৰলৈ যাবি তহঁতৰ ঘৰলৈ নাযাওঁ সেই ঢাপৰ কিনা ৰঙা মাটি বৰ ধুনীয়া পায় কেতিয়াবা লৈ যাবি আকৌ মচিবলৈ মই পিয়ালিটো মহাওহি নহয় বৰ ধুনীয়া ৰঙা মাটি হয়তো আকৌ তহঁতৰ চৰকাৰী ঘৰটো পোৱা নাই জানো চৰকাৰী ঘৰ নহয় কিবা আমাৰ আকৌ কেঁচা ঘৰ নহয় চৰকাৰী ঘৰটো অৰুণোদয় দিয়া চৰকাৰী ঘৰটো অৰুণোদয় দিছিলে পালোঁ চৰকাৰী ঘৰটো পালোঁ টিংপাত কিখিলা পালোঁ বা এটা কিস্তি সোমাবলৈ আছিলে নহয় সোমালে টিংপাত কিখিলা লগালোঁ তলৰ এইবোৰ নাই হোৱা এইবোৰ কি বুলি কয় যে সেইবোৰ নাই সেইবোৰ কৰিবলৈ চৰকাৰে নিদিয়ে বোলে লোকক অৰুণোদয় দিলে সেইবোৰ নিজে কৰিব লাগিব এইবোৰ জোক চোক লাগিব কালি নিলো ন নাহনো ৰাতিটো লৈ গৈছিলো কালি এঠাই লৈ গৈছিলো শুনিছা এইবোৰ সৰুজনী ভাগৰ খুৱাই এই কাপোৰটো ডাঙৰজনী খুৱাই এৰা কি মংগল চুটু নে কি বুলি কয় মংগল বৰ দিনক দিনে ধুনীয়া ধুনীয়া হৈ পৰিছ বুঢ়াটোৱে কি খুৱাইছে নকবি বৌচোন ইয়াতে বিয়নী মেলখন পাতো এডোখৰ জেগা কিনো পাতিবি তহঁতক ইজনী গ'লে কি কৰি খাবি হেৰি নহয় বাৰু আমি খাবা গোটেইজনীয়ে একেবাৰে হালধীয়া হৈ আহিলি তই চুলি ৰং সানিলি হ'বলা বেয়া লাগিছে নি ধুনীয়া চুলিখিনি সেইদিনাখন হেৰি মেহেন্দি এটা সানি দিলে চুলিখিনি গোটেইখিনি ৰঙা হৈ পৰিলে এদিন আনাকো দিবি খুজি আমাৰ সৰুজনী ভাগৰ গুৱাহাটী দিছে মই নহয় এই পূজাত কিনিলে আকৌ দিছে আকৌ অনাৰ দিনাখনিয়ে বোলে তাৰমানে পিন্ধাই বোলে হেৰি নহয় জেতুকী কথা গম পাৱ নাই জেতুকী দুলীয়া আজিলৈকে অহা নাই জেতুকী বোলে নাতিয়েকক লৈ গৈছে নাতিকেইটা কৈছে আইতা বলক না আমি দুলীয়া জানত পূজা চাম গৈছে যাওক তালৈকে লৈ গৈছে আমি অহালৈকে যাম ওলা গুৱাহাটীলৈ যাম গোটেই এটো পোলা নহয় সেইদিনাখন দেখিছো
ঐ ইমান ডাঙৰ বেগেটা টোপলালৈ গৈছে কিমান দূৰলৈ গৈছে ঠিক নাই গুৱাহাটীত বোলে কলেজ নে কি আছে তালৈ যাম এবাৰ তাত আহি ঘৰলে তাৰমানে গা ধুব পাৰি বোলে ইমান ভাল আছে দে মোক গা ধুব মই নাযাওঁ দে গুৱাহাটীত গা ধুব যাওঁ হে আৰু তলটো যে পকা তই গম পাৱ নাই আমাৰ ঘৰতে পকা লেট্ৰিন আছে আমি গা ধুও নি আমি মানুহৰ ঘৰত ধুম নি পুখুৰীটো যে পুখুৰীৰ তলটো পকা ইয়াত বোলে হেনো হেৰি হেনো গোটেই ডেকা ল'ৰাবোৰ জয়বোৰ যায় বোলে ইয়াত গা ধুব লাচম নাই লাট গা ধুব লাগিছে আমি এনেকে থকা মানুহ কেইজনীয়ে কি সেইবোৰ পিন্ধি গা ধুম হাফ পেণ্ট আৰু স্পৰ্টিং পিন্ধি সেইবোৰ পিন্ধি নোৱাৰো দেই সেইবোৰ পিন্ধি ধুৱে গা কলেজলৈ যাব নোৱাৰো আমি গৈ চাম আমি কাজিৰঙা চিৰিয়াখানালৈ যাম ন গা নুধুলো এনে চাম আমি গা ধুয়ে যাম দেখো লাজ নালাগিব এনেকে চাবলৈ সিহঁতক লাজ নালাগিব দিব একলেনটো চাম পুখুৰীটো আমি নাযাওঁ হেৰি নহয় কাজিৰঙা চামগে দেই মই একেবাৰে বেছি তই মই যাম দেই আমাৰ টকা গোটালে হৈ যাব আকৌ এইফালে আমাৰ দেখোন সেই অৰুণোদয় পইচা সোমাই পেঞ্চনৰ পইচা পাওঁৱেই এটা কাম কৰি ধেৰ পইচা পাওঁ আমাক হেৰি কৰিবি নুলিয়াবি মাহে নুলিয়াবি 5 মাহ হ'বলৈ দে 5,000 টকা হ'লেচোন আমি মই নেপাম নহয় অৰুণোদয় তই নেপাবি তহঁতক মতাই দিব আকৌ বুঢ়াটোৱে দিব আমাৰ বুঢ়াটোৱে ক'লে যাব আমাৰ বুঢ়াটো ক'লে যাব ঘৰতে থাকে বুঢ়াটো ক'লেও নাযায় কাম কৰিব কবি আকৌ আমাৰ নাতিটোৱে বৰ উৎপাত লগালে পূজা চাংগে বুলি কালি আকৌ নিলো নহয় ডাঙৰটোকে নিলো সৰুটো নিলো নহয় আইঅ ইমান চিঞৰ বাখ আইঅ মই ৰ'ব নোৱাৰিলো আৰু পূজালৈ গ'লে মই এনেকে যাবলৈ মন যায় কাপোৰযোৰ দে অলপ পিন্ধি যাওঁ বোলো বোৱাৰী মানুহৰ ওচৰত মোক ক'তনো বগা কাপোৰ পাবি ৰঙিলেতো পাবি ন উপায় নাই আজিকালি বুঢ়ী মানুহে আমাতকৈ চাহ বুঢ়ী মানুহে ৰঙিলি পমিলি বিউটিচিয়ান শিকিলে এটা বোৱাৰীজনী আমিও যাম দেই ইমান দুখ পালো মই চিঞৰ বাখৰ কৰি আছো আমিও যাম বুধে দেখিছে ন কেতিয়াবা মোক টনা আজা আহকচোন কৰিলে যদি এবাৰ মোক কৰিব তাই গ'লে এনেকে খাব এটা সেই বুধেশ্বৰী এটা আমাৰ মাক দেখোন কৰি দিলো মায়ে দুখেই নাপালে আহক মই আপোনাক কৰি দিওঁ এনেকে টানি দিব এবাৰ পাতি দিম নি বাৰু কৰি দিবলৈ পাতি দিবি কথা লেকচা মা মই হ'লে যাওঁ বুঢ়াতে ভাত খাবলৈ ৰখি দিব যা কচু ঢেকীয়া অকণ দিবি আকৌ দেই খাবি তইও নিছ নহয় দুজনীকে যাব নেকি মই যাম আমি যাম মানুহখনে কাম লাগি আছে মই চাহ অকণ দিবলৈ আহিলো তাকে আকৌ এটিকিজনী আকৌ এফালে কচু বুটলি আছিলে মোৰ কিজনী ইমান পাবি নি ভালে কৈছা দে কি খাবলৈ মন গ'ল তহঁতিয়ে গম পাবি হয় নহয় কচু ঢেকীয়া খোৱা মজাই বেলেগ তহঁতি কি বুজি মাছ যা মই সেই মানুহকেইটাক অকণমান চাহ তাহ অকণ দি লওঁগে আনিলো তাকে দিওঁ বুলি যা তই গধূলিকে সোনকালে দিবি আকৌ দেই আমি বৰ সোনকালে ভাতকেইটা খাওঁ নহয় 7টা বজাতে হ'ব দে নহয় আকৌ টিভি চিভি নাই কিনো কৰিবি সেইকাৰণে বুঢ়াটোৱে কয় বোলে আঁঠুৱাখন তৰি দে সোনকালে শুই থাক আমিও খাই বাই হাততে শুৱে কি কৰিবি তইও যা মোৰ কাম আছে নহয় ৰাম 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 কিনো কৰিবি উপায় নাই